নমস্কাৰ প্ৰেজলত মোৰ খ্ৰীষ্ট ভাই ভনীসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত এটা নতুন বিষয় নতুন টপিক লৈ উপস্থিত হলো। কাৰণ আজি বহুতে কয় যে মই ঈশ্বৰক দেখিছো বা ঈশ্বৰৰ দৰ্শন পালো বা ঈশ্বৰে মোক দৰ্শন দিলে বুলি বহুতে কয়। কিন্তু পবিত্ৰ বাইবেল শাস্ত্ৰৰ পৰা আমি চাম যে পবিত্ৰ বাইবেল শাস্ত্ৰে আমাক কি কৈছে। আমি যোহন 1:18 পদত পঢ়ি চাম। তাত কি লিখা আছে আমি পঢ়িলে গম পাম। ঈশ্বৰৰ বাক্য কেতিয়াও মিছা নকয়, সঁচা কথা কয়। সকলোৱে ঈশ্বৰৰ বাক্যৰ ওপৰত গভীৰ বিশ্বাস ৰাখিব লাগিব, তেতিয়াহে ঈশ্বৰৰ আমাৰ জীৱনত কল্যাণ হব বা আমাৰ জীৱনত মংগল হব। আমি শুদ্ধ পথত চলিবলৈ হলে ঈশ্বৰৰ বাক্য ধ্যান কৰিব লাগিব, ঈশ্বৰৰ বচন ওপৰত নিৰ্ভৰ কৰিব লাগিব। কাৰণ আমি নিজে নিজে একো কথা মনত ধাৰণা কৰিলে সেইটো সত্য কেতিয়াও সঠিক হব নোৱাৰে, 100% সত্য হব নোৱাৰে। যোহন 1:18 পদত পঢ়িলে আমি গম পাম যে তাতে লিখা আছে কোনো ঈশ্বৰক কেতিয়াও দেখা নাই, পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে। ইয়াত প্ৰভু যীশু খ্ৰীষ্টই নিজেই কৈছে, নিজৰ মুখৰ পৰা কৈছে যে ঈশ্বৰক কোনো কেতিয়াও দেখা নাই। কিন্তু প্ৰভু যীশু নিজে কবলৈ খুজিছে যে মই প্ৰভু ঈশ্বৰৰ নামত আহিছো এই পৃথিৱীত আৰু ঈশ্বৰক প্ৰকাশ কৰিছো, মোৰ জীৱনৰ দ্বাৰা ঈশ্বৰক এই পৃথিৱীত প্ৰকাশ কৰিলো যে ঈশ্বৰ কেনেকুৱা, ঈশ্বৰৰ ৰূপটো কেনেকুৱা, তেওঁৰ গুণটো কেনেকুৱা, ঈশ্বৰৰ সেই গুণটোক মই প্ৰকাশ কৰি আছো তোমালোকৰ মাজত। ৰূপটো প্ৰকাশ কৰি আছো। ঈশ্বৰ কেনেকুৱা মানুহক ব্যৱহাৰ কৰে বা কেনেকুৱা মানুহক প্ৰেম কৰে, মৰম কৰে। মোক চালে মোৰ দ্বাৰাই তোমালোকে জানিব পাৰিবা যে ঈশ্বৰ কেনেকুৱা, ঈশ্বৰ কি বিচাৰে। কাৰণ মই ঈশ্বৰৰ নামত আহিছো তোমালোকৰ আগত, যে ঈশ্বৰক সম্পূৰ্ণৰূপে মোৰ জীৱনৰ দ্বাৰাই প্ৰকাশ কৰি আছো বুলি কৈ আছে। আৰু সঁচাকৈ আমি চাবলৈ পাওঁ প্ৰভু যীশুৰ জন্মৰ পৰা মৃত্যুলৈকে কেনেকুৱা স্বভাৱ আছিলে, তাৰ গুণটো, মানুহৰ প্ৰতি তেওঁৰ মৰম চেনেহ কেনেকুৱা আছিলে বা মানুহৰ প্ৰতি তেওঁৰ ব্যৱহাৰ পাতি কেনেকুৱা আছিলে। আমি তেওঁৰ পৰা চালে আমি গম পাম যে স্বয়ং ঈশ্বৰে আমাৰ ওচৰত আছে। কাৰণ পবিত্ৰ আত্মা, ঈশ্বৰটো স্বয়ং এটা আত্মা হয়, পবিত্ৰ আত্মা হয়। আৰু সি আত্মাক আজিলৈকে কোনো দেখা নাই। কোনো আত্মাক আপোনালোকে দেখিছে নেকি? মোৰ আত্মাক আপুনি দেখি পাইছে নেকি? বা কাৰোবাৰ আত্মাক আজিলৈকে আপুনি দেখিলে নেকি? নাই দেখা। কাৰণ আত্মাক কোনো দেখা নাপায়। আত্মা অদৃশ্য বস্তু হয়, ঈশ্বৰৰ অদৃশ্য বস্তু হয়। ঈশ্বৰ পৃথিৱী, আমাৰ আকাশমণ্ডল পৃথিৱী বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে আৰু আমাকো সৃষ্টি কৰিছে। সকলো জীৱ জন্তু, পাহাৰ পৰ্বত, নদী নালা সকলো সৃষ্টি কৰিছে। কিন্তু সেই অদৃশ্য বস্তুটোক আমি অনুভৱহে কৰো, বিশ্বাস কৰিব লাগিব, বিশ্বাসত গ্ৰহণ কৰিব লাগিব। কিন্তু আমি কেতিয়াও দেখা নাপাওঁ, কেতিয়াও দেখা নাই আৰু দেখা পাব নোৱাৰো। কিন্তু আমাৰ বিশ্বাসৰ চকুৰে আমি তাক দেখা পাওঁ। কিন্তু বহুতে কৈ থাকে যে মই ঈশ্বৰক দেখা পালো, দৰ্শন পালো, এইটো মানে তাৰ জীৱনৰ কল্পনা। আমি কাৰো বিষয়ে যদি আমি ধৰক যি এটা ল'ৰাই যদি ছোৱালীক বহুত গভীৰ মৰম কৰে, ভাল পায়, প্ৰেমত তাৰ পৰিছে, যেতিয়া প্ৰেমত পগলা হৈ যায়, তে গোটেই দিন ৰাতি তাৰ বিষয়ে সি ভাবি থাকে যে দিনে খোৱাৰ সময়ত, বোৱাৰ সময়ত, উঠা বহা কৰাৰ সময়ত তাৰে কথা চিন্তা কৰি থাকোতে সি মানে এনেকুৱা তাৰ ছবিবিলাক তাৰ সপোনত শুলেও
তাকে তাৰেই সপোন পাব, তাৰেই দৰ্শন পাব, তাক সপোনত তাৰেই দৰ্শন পাই থাকিব, সপোন পাই থাকিব, সি আহিছে তাৰ লগত কথা বহা কৰিছে, এনেকুৱাই সপোন পাই থাকিব। কৰবাত গৈছে, ফুৰিবলৈ গৈছে, এনেকুৱাই সপোন পাই থাকিব। কাৰণ তাৰ বিষয়ে গভীৰ চিন্তা কৰিছে, তাৰ বিষয়ে তাৰ মানে চিন্তাটো তাৰ মগজুত এই চাপ খাই গৈছে, এই তাৰেই কথাটো, তাৰেই প্ৰতিচ্ছবিতে তাক দেখি সপোনে দেখা সকলো সময় দেখা পায়, তেনেকুৱা হৈ যায়। সেইটো কিন্তু সঁচাকৈ কি সপোনত ই ঈশ্বৰৰ নিচিনা যেনেকৈ আমি ভাবো অহা নাছিলে, তাৰ মগজুত মানে সেইটো মোহৰ মৰাৰ নিচিনা হৈ গৈছে তাৰ জীৱনত। তাৰ মানে এনেকুৱা হৈ যায় যে অৱস্থাটো কি কম আৰু, যে তাৰ দিমাগত মগজুত তাৰ ছবিটো এনেকুৱা ছাপ খাই যায়, ছেভ হৈ যায়। ঈশ্বৰৰ বিষয়ে আমি যদি ধ্যান কৰো, গভীৰভাৱে ধ্যান কৰিম, ঈশ্বৰ প্ৰভু যীশুৰ ৰূপটো আমি প্ৰভু যীশু ফটোত চাইছো, কিন্তু সঁচাকৈ চোৱা নাই যে প্ৰভু যীশু কেনেকুৱা আছিলে। কিন্তু ফটো বিলাক যে মানুহ বিলাকে বনাইছে, ফটো বিলাক এই ফটো বিলাকৰ দ্বাৰাই আমাৰ ধাৰণা যিটো হয় যে প্ৰভু যীশু এনেকুৱা আছে, কিন্তু প্ৰভু যীশু কিমান গুণে এই ফটোৰ নিচিনা কেতিয়াও হব নোৱাৰে। এই ফটো যি আমি চাওঁ, এই ফটোৰ নিচিনা প্ৰভু যীশু নাছিলে। প্ৰভু যীশুৰ চেহেৰা পাতি সকলো চব বেলেগ আছিলে। সেইটো মিছা, ফটোত মানুহে কল্পনা কৰি বনাইছে, সেইটো কল্পনা কৰি বনোৱা। এইটো আপুনি দেখিছে যিচু ফটোটো, এই যিচু ফটোটো সঁচা যিচু আছিলে, এইটো সঁচা যিচু নহয়। যিটো 2000 বছৰ আগতে আমাৰ বাবে কালবাৰী ক্ৰুচত মৰিবলৈ আহিছিলে, বা আমাৰ বাবে তেওঁ ইমান কষ্ট খাটিলে যে আমি সত্য পথত কেনেকৈ তেওঁৰ কষ্টৰ দ্বাৰাই আমি সত্য পথত আহিছো, তেওঁ চৰণত আহিছো, ঈশ্বৰৰ চৰণত আহিছো। সেই যিচু নহয় এইটো। এইটোক মানুহে কল্পনা কৰি আঁকিছে, অংকন কৰিছে, ড্ৰয়িং কৰিছে। কিন্তু ঈশ্বৰক কোনো দেখা নাই, প্ৰভু যীশুকো আজিলৈকে কোনেও দেখা নাই। তেওঁ আহিছিলে বুলি জানেহে। কিন্তু এই ছবিটো আমি যদি কল্পনা কৰি দিনে ৰাতি যদি মনত ধ্যান কৰিম, সেই ছবিটো আমাৰ মাজত ঘূৰি থাকিব, জীৱন্ত হৈ আমাৰ আগত কথা যেন পাতি আছে, আমাক কৈ আছে, এনেকুৱা লাগিবই। এনেকুৱাই হয় আমাৰ জীৱনত, যে ধ্যান একেৰণে গভীৰ প্ৰাৰ্থনা ধ্যান কৰিবলৈ কোৱা হয়। ধ্যান আৰু প্ৰাৰ্থনাৰ দ্বাৰা মানুহৰ আত্মা মনটো এটা শান্তিময় পৰিৱেশ সৃষ্টি হয়। সকলো বেয়া কল্পনা চিন্তাবোৰ চব দূৰ হৈ যায়। সেইকাৰণে মনন চিন্তা ধ্যান কৰা আমাৰ জৰুৰী আছে। কাৰণ আমি এই ভাইৰাছ জগতৰ মোহ মায়া ভাইৰাছত আমি পৰি যাওঁ, এইফালে এইফালে চাই থাকোতে আমি পৰি যাওঁ। এই দিমাগৰ পৰা এইটো যে আমি ঈশ্বৰৰ ধ্যান কৰিলে আমি মগজুৰ পৰা এইবিলাক ওলাই যায়। সেইকাৰণে ঈশ্বৰক দেখা পাইছো যেন লাগে। কিন্তু প্ৰকৃততে ঈশ্বৰক কোনো দেখা নাপায়। ত ভাই ভনীসকল যিবিলাকে কৈ থাকে যে আমি ঈশ্বৰক দেখা পালো, ঈশ্বৰে মোক এনেকুৱা কলে তেনেকুৱা কলে, কিন্তু আমি পবিত্ৰ শাস্ত্ৰ ভালদৰে পঢ়িবলৈ লাগিব, ধ্যান কৰিব লাগিব, যে ঈশ্বৰ কেনেকুৱা, ঈশ্বৰ নিচিনা হবলৈ চেষ্টা কৰে। পৃথিৱীত সৃষ্টি হোৱাৰ পৰা আজিলৈকে যিমানবোৰ ঈশ্বৰৰ নামত আহিলে, তেওঁবিলাকে এনেকুৱা গুণ, এনেকুৱা ব্যৱহাৰ পাতি মানুহৰ কৰিলে, যাৰ কাৰণে আমি বা মানুহে তেওঁক ভগৱান বা ঈশ্বৰৰ আসনত বহুৱালে। তেওঁবিলাকক মানুহে নিজেই, তেওঁ সঁচাকে মানুহ নাছিলে, সঁচাকে ভগৱানেই আছিলে বা ঈশ্বৰেই আছিলে বুলি তেওঁলোকে কৈ থাকে। কিন্তু তেওঁ কোনো মানুহ যদি
মানুহক অপদ্ৰৱ কৰে বা মানুহক অত্যাচাৰ কৰিব বা মানুহক ঠগবাজ কৰিব, ঠগিব, তেনেহলে সেই মানুহটোক আমি কি কওঁ? শয়তান হয় বুলি কওঁ। কিন্তু শয়তানকো আজিলৈকে কোনো দেখা নাই, ঈশ্বৰকো কোনো দেখা নাই। কিন্তু আমি কোনো মানুহ যদি আহিলে বেয়া কাম কৰে, যেনেকৈ হিটলাৰক আপুনি কি কব? হিটলাৰ যে কিমান অত্যাচাৰ কৰিলে, কিমান জিহুদী জাতিক বধ কৰিলে, কিমান একদম উট গুট কৰি জিহুদী জাতিক সৰু ডাঙৰ ল'ৰা ছোৱালী শিশু বৃদ্ধ বনিতা বুঢ়া বুঢ়ী একোকে নামানিলে, সকলোকে যে চেম্বাৰ গেছ চেম্বাৰ দ্বাৰাই মাৰি পেলালে ইমান মানুহক। সি তাক আপুনি ভগৱান বুলি কব, ঈশ্বৰ বুলি কব, কি বুলি কব? তাক শয়তানেই বুলি কব আপুনি। শয়তান আছিলে। তেনেকৈ আমাৰ জীৱনত আমি যদি ভাল কাম কৰিম বা ভাল দেশৰ কাৰণে, সমাজৰ কাৰণে, মণ্ডলীৰ কাৰণে বা নিজৰ সকলোৰে প্ৰত্যেকটা মানে মানৱ জাতিৰ বাবে আমি যদি ভাল কাম কৰিম, এটা উন্নত কাম কৰিম, মংগল কাম কৰিম, তেনেহলে মানুহে আমাক ভগৱান আখ্যা দিব বিচাৰে। ঈশ্বৰেই আছিলে বুলি কব পাৰে। মহাত্মা গান্ধীক কিছুমানে ঈশ্বৰ, ভগৱানৰ অৱতাৰ আছিলে, ঈশ্বৰৰ অৱতাৰ আছিলে বুলি কয়। এনেকৈ বহুতক এনেকুৱাই কৈছে। আমি পৃথিৱীত বহুতকে জানো, আপুনি জানে, ময়ো জানো যে ঈশ্বৰৰ আখ্যা পাইছে। কিন্তু প্ৰকৃততে তেওঁলোকে আমাৰ নিচিনা হয়তো সাধাৰণ মানুহ আছিলে, হাড় মাংস থকা মানুহ আছিলে। এই হাড় আর মাংস শৰীৰ ধাৰণ কৰা মানুহ আছিলে। তেওঁ নিজৰ কৰ্মৰ দ্বাৰাইহে ই ফেমাছ হল বা এই মহান হল। আমিও নিজৰ কৰ্মৰ দ্বাৰাই নিজকে মহান কৰিব পাৰো। আমি ইচ্ছা কৰিলে পাৰিম। আমি যদি এনেকুৱা কাৰ্য কৰি যাম, এনেকুৱা কল্পনা, আমাৰ চিন্তা ধাৰণা যদি কাৰো প্ৰতি আমাৰ কোনো বেয়া মনোভাৱ নাথাকে বা বেয়া কোনো ব্যৱহাৰ পাতি আমাৰ সকলোৰে প্ৰতি আমি সকলোকে সমান চকুৰে চাম, কাকো সৰু কাকো ডাঙৰ নহয়, সকলোকে সমান ভাৱে সমান চকুৰে চাম, সমান ভাৱে প্ৰেম কৰিম আৰু সকলোৰে কাৰণে সমান ভাৱে আমি যদি সকলোৰে কাৰণে যি কৰো আমি সকলোৰে কাৰণে কৰিম, তেনেহলে আমাক মানুহে ঈশ্বৰ আখ্যা দিব পাৰে বা স্বয়ং ভগৱান আছিলে, সি মানুহৰ ৰূপত ভগৱান আছিলে বুলি কব, ঈশ্বৰ আছিলে বুলি কব, ঈশ্বৰেই আহিছিলে বুলি কব। যীশুৱেই তাৰ ৰূপত আহিছিলে বুলি আমাৰ কিছুমান বিশ্বাসে কব বিচাৰিব। আমাৰ কৰ্মৰ দ্বাৰাই আমি মহান হব পাৰো, আমাৰ কৰ্মৰ দ্বাৰাই আমি ঈশ্বৰ হব পাৰো, আমাৰ কৰ্মৰ দ্বাৰাই আমি শয়তানো হব পাৰো। আমাৰ কৰ্ম এনেকুৱা হলে আমি মানুহে গোটেই পৃথিৱীয়ে আমাক শয়তান বুলি আখ্যা দিব। আমাৰ কৰ্ম যদি বেয়া হয় আৰু আমাৰ কৰ্ম যদি মহান হয়, ভাল হয়, তেনেহলে গোটেই পৃথিৱীয়ে আমাক ভগৱান ঈশ্বৰ বুলি আখ্যা দিব। সেইকাৰণে কৰ্মই, আপুনি কি কৰ্ম কৰিছে তাৰ ওপৰতহে নিৰ্ভৰ কৰিছে। আপোনাৰ কৰ্ম কেনেকুৱা আছে, আপুনি কি কি কৰ্ম কৰি আছে, আপোনাৰ কৰ্মটো কেনেকুৱা, আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু এঠাইত কৈছে, তাতো কৈছে ঈশ্বৰক কোনো দেখা নাই। কিন্তু আমাৰ মাজত আমি যদি পৰস্পৰে পৰস্পৰক প্ৰেম কৰিম, তাৰ দ্বাৰাই এইটো প্ৰমাণিত হব যে আমাৰ মাজত ঈশ্বৰ আছে বা আমাৰ মাজত সঁচাকে সৃষ্টিকৰ্তা ঈশ্বৰ আমাৰ মাজত বাস কৰে। আমাৰ প্ৰেমৰ দ্বাৰাইহে মানুহে জানিব পাৰিব। আমাৰ মাজত যদি প্ৰেমেই নাথাকিব, পৰস্পৰৰ মাজত যদি একতা মিল প্ৰেম নাথাকিব, যদি প্ৰেমেই নাথাকিব আমাৰ মাজত, কোনো মিল একতাই নাথাকিব, তেনেহলে কেনেকৈ মানুহে জানিব পাব, কেতিয়াও জানিবলৈ নাপাব যে আমাৰ মাজত ঈশ্বৰ আছে। আমিয়ে ঈশ্বৰক প্ৰকাশ কৰিব পাৰো। ঈশ্বৰ কেনেকুৱা, ঈশ্বৰ যি সৃষ্টিকৰ্তা আছে, আমাক বনাইছে, আমাক সৃষ্টি কৰিছে, বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছে,
নক্ষত্ৰপুঞ্জ গেলেক্সি সৃষ্টি কৰিছে। এই কথা আমিহে প্ৰকাশ কৰিব পাৰো। আমি আমাৰ কৰ্মৰ দ্বাৰাই আমি প্ৰকাশ কৰিব পাৰিম। আমি নিজ কৰ্ম কৰিব নালাগে, ভাল কৰ্ম কৰিব লাগে। কেতিয়াও কাৰো অন্যায় কৰিব নালাগে, কাকো বেয়া ব্যৱহাৰ কৰিব নালাগে। সকলোকে মৰম প্ৰীতি ৰাখিব লাগিব। সকলোৰ কাৰণে কষ্ট কাটিবলৈ যত্ন কৰিব লাগিব। প্ৰভু যীশু কেনেকৈ গোটেই পৃথিৱীৰ বাবে আমাৰ বাবে কষ্ট কাটিলে, এনেকৈ কষ্ট দুখ উঠাবলৈ নোখোজে আমাৰ মানুহ বিলাকে। দুখ উঠালেহে মহান হব পাৰিব আপুনি, নহলে মহান কেনেকৈ হবে? এনে মহান হৈ নাযাব। সেইকাৰণে ভাই ভনীসকলক মই অনুৰোধ কৰিছো যে আপোনালোকে আজিৰ পৰা এই ভিডিঅ'টো আপুনি চাই আছে, আজিৰ পৰাই আপুনি চেষ্টা কৰক। আপোনালোকে চেষ্টা কৰক যে মহান কেনেকৈ হব পাৰিব, কেনেকৈ ঈশ্বৰৰ নিচিনা, ঈশ্বৰক সম্পূৰ্ণৰূপে সঁচাকৈ আমাৰ জীৱনৰ দ্বাৰাই গোটেই পৃথিৱীৰ প্ৰকাশ কৰিব পাৰিব, নিজৰ জীৱনৰ দ্বাৰাই। আমি 1 Timothy 6 পদত পঢ়ি চাম। ইয়াত কি লিখা আছে? তাতে কৈছে কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে। তেওঁৰে সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক, আমেন। ইয়াত এইটো কৈছে, কোনো কেতিয়াও ঈশ্বৰক দেখা নাই আৰু দেখা পাবও নোৱাৰে, কোনো দেখা পাবও নোৱাৰে বুলি কৈছে। আৰু আপুনি বা কিছুমানে হয়তো যদি কয় যে মই ঈশ্বৰক দেখা পালো, দৰ্শন পালো, এটা আপুনি গভীৰভাৱে চিন্তা কৰিছে, সেইকাৰণে দেখা পাইছো যেন লাগিলে। কিন্তু ঈশ্বৰ যে আছে, কোনো এটা শক্তি আছে, তাক ঈশ্বৰ বুলি কয়। আৰু এই শক্তিয়ে পৃথিৱীখনক, বিশ্ব ব্ৰহ্মাণ্ডক ধাৰণ কৰিছে, চলাই আছে। আমাক আহাৰ পানী সকলো প্ৰকাৰে যোগাই আছে। এইটো সঁচা কথা। কোনো শক্তি নাথাকিলে ইমান ডাঙৰ বিশ্ব ব্ৰহ্মাণ্ড কেতিয়াও নিজে নচলিলে। ঈশ্বৰ আছে, কিন্তু সেই ঈশ্বৰক আমি কেতিয়াও এই চকুৰে মাংসিক হাড় মাংসৰ চকুৰে আমি কেতিয়াও দেখা নাপাম। তো ভাই ভনীসকল, আজি ভিডিঅ'টো মই এটাই বুজাব বিচাৰিলো, এই দুটা বাক্য লৈ, যে আপোনালোকৰ মাজত যদি কিছুমান ভুল ধাৰণা আছে বা কিছুমানে ঠগিব বিচাৰে যে মই ঈশ্বৰক দেখা পালো বুলি, সেইবিলাকৰ পৰা আপোনালোকে নিশ্চয় চিনি উলিয়াওক, পৃথক হওক। আপুনি পৰীক্ষা কৰিব জানিব পাৰিব। সকলো আমাকতো প্ৰভুৰ বচনে এইটোও শিক্ষা দিছে যে আমি কোনো আত্মাৰ কথা পটককে আমি বিশ্বাস নকৰি প্ৰথমে সেই আত্মাক পৰীক্ষা কৰি চাব লাগিব যে এই আত্মাটো কেনেকুৱা, আত্মাটো কি ঈশ্বৰৰ পৰা হৈছে নে নাই হোৱা। সেইকাৰণে পৰীক্ষা কৰি চাবা বুলি কৈছে, তেতিয়াহে সকলো আত্মাক পটককে বিশ্বাস নকৰিব। বহুতে এতিয়া পৃথিৱীত ঠগি আছে, ঈশ্বৰৰ নামত ঠগি আছে, ঈশ্বৰৰ নামত ধন গোটাবৰ কাৰণে ঠগি আছে। আমি নিশ্চয় ছচিয়েল মিডিয়া, ইউটিউব বিলাক চালে আমি দেখি পাওঁ, বহুতে ঈশ্বৰৰ নামত ঠগি আছে। কিন্তু সেইবিলাকৰ অৱস্থা কি হব? সেইবিলাকে চব নৰকত যাব। এইবিলাকক এই জাবৰ জোথৰ নিচিনাকে নৰকত পেলাই দিব, ঝাৰু মাৰি নৰকত পেলাই দিব আৰু জুই জ্বলাই দিব। শেষ হৈ যাব, পুৰি চাই শেষ হৈ যাব। এইবিলাকৰ জীৱন আৰু নাথাকিব। যিবিলাকে মানুহক ঠগে, যিবিলাকে ধন কাগজে টুকুৰাৰ কাৰণে মানুহক ঠগিবলৈ বিচাৰে, এইবিলাকৰ অৱস্থা আৰু এই পৃথিৱীত নাইকিয়া হৈ ঈশ্বৰে নৰকত পেলাই দিব। কিন্তু যিবিলাকে মানুহৰ বাবে চিন্তা কৰে, মানুহৰ ভালৰ বাবে চিন্তা কৰে, সমাজৰ মণ্ডলীৰ সকলো ভাই ভনীৰ বাবে ভালৰ বাবে চিন্তা কৰে, সকলোকে সন্মান কৰে, সকলোকে মৰম চেনেহ কৰে, তেওঁবিলাকহে পৃথিৱীত বা ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিব। তো আপোনালোকক অনুৰোধ কৰিছো, এই ভিডিঅ'ৰ দ্বাৰাই আপোনালোকে আশাও কৰিছে যে আপোনালোকে বহুতো নজনা কথা জানিব পাৰিলে আৰু বুজিব পাৰিছে বুলি আশা কৰিছে। ঈশ্বৰে আপোনালোকক আৰু নতুন কথা
বুজিবলৈ সাহায্য কৰক, নতুন নতুন জ্ঞান দিয়ক, যাতে জ্ঞানীবন্ত হওক আপোনালোকে, অজ্ঞানীৰ দৰে যাতে আপোনালোকে নমৰক, কিন্তু জ্ঞানীমন্ত হওক, আপোনাৰ জীৱন উন্নত হওক, মহান হওক, মই এই কামনা আশা কৰি এই ভিডিঅ'টো সমাপ্ত কৰিছো। ধন্য প্ৰভু, ধন্য তেওঁৰ নাম, আমেন।